Hey my adventure family, কি খবৰ আপোনালোকৰ স্বাগতম জনাইছো এটা নতুন ব্লগলৈ আৰু গাইস সকলোতে কেৱল বিহু হৈ আছে আৰু বিহুৰ মাজতে আপোনালোকক সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো প্ৰথমতে আৰু এতিয়া মই যাব লৈছো দুধনৈত কাৰণ আজি আমাৰ দুধনৈত আছে আমাৰ বিহুৱা উৎসৱ যিসকলে জানে গমে পায় বিহুৱা আমাৰ ৰাজবংশীসকলে উদযাপন কৰা এটা উৎসৱ আৰু সেই উৎসৱ উপলক্ষে আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মোৰ ফেভাৰিট কুসুম দা আৰু আমাৰ পিংকি বা আহিব পিংকি আহিস্থাবা তো এতিয়া যাবলৈ লৈছো দুধনৈত আৰু মই অকলে নাযাওঁ ৰূপমহতে আছে সিহঁতে ৰখি আছে মোক এতিয়া অলপ দেৰি হ'ল তো গাইস ভিডিওটো আজি একদম হেকলৈকে চাই থাকিব হেকলৈকে মানে ভিডিওটো একদম ধামাকেদাৰ হ'ব হে ফলে ট্ৰাইপডডাল লৈ ললো আৰু এতিয়া যাব লাগে দুধনৈত তো একেবাৰে আপোনালোক দুধনৈত গৈ লগ পাইছো A few moments later. তো আহি পালো দুধনৈ এতিয়া যাই আছো আমাৰ তাতে মানে বিশ্বৱা উৎসৱত আৰু মই অকলে নাই মোৰ লগত আছে আমাৰ ইফালে ৰূপম পাই আছে আৰু ইফালে আমাৰ ৰাজু হৈ আছে আগত ইফালে তো এতিয়া পৰা আহিয়ে পালো আৰু এক্সাইটমেণ্টটো বাঢ়ি গৈ আছে মানে এতিয়া কুসুম দা আহিব আৰু পাৰফৰ্মেঞ্চটো কৰিব আহি পালো ইয়াতে হৈ আছে ইমানখিনি মানুহ হ'ব বুলি মই ভাবাই নাছিলোঁ আৰু কুসুম দাক চাব ইমান মানুহ আহিল আৰু এতিয়া বৰ্তমান ষ্টেজত লোকেল ছিংগাৰে গান পাৰফৰ্মেঞ্চ কৰি আছে আৰু আমাৰ মৰমৰ কুসুম দা এতিয়ালৈকে ষ্টেজত উঠাই নাই তো কুসুম দাই আজি হিলাই দিব গাইছ তো চাই থাকিব এইফালে আগত গাড়ী হৈ আছে আৰু আমাৰ মৰমৰ কুসুম দা এতিয়া আহি পাল আমাৰ দুধনৈত তো এইফালে ষ্টেজত নিয়াৰ ব্যৱস্থা কৰি আছে কমিটিয়ে তো গাইছ আমাৰ কুসুম দা আৰু ষ্টেজত উঠিব হয়তো অলপমান নিশ্চিত আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ উঠি আহিলোঁ ওপৰত ইয়াতে হৈ আছে কিবা কিবি তো ইয়াতে এনেকা বাদ্যযন্ত্ৰবিলাক ৰেডি কৰি আছে আৰু ফাইনেলি গাইছ আমাৰ কুসুম দা আহি পালে উঠিলে ষ্টেজত এতিয়া গান পাৰফৰ্মেঞ্চ কৰিব চাই থাকিব আপোনালোকে দুধনৈ বহু ৰাইজলে মোৰ পৰা হিয়াপুৰা আন্তৰিক ওলগ যাচিছে এবাৰ জোৰকে উকিয়া আৰু হাত চাপৰিটা হ'লে বহুত বেছি ভাল জানে তো ফাইনেলি গাইছ আমাৰ কুসুম দাই গান গোৱা আৰম্ভ কৰি দিলে আৰু এতিয়া বেছি কথা নকওঁ আপোনালোকে কুসুম দাৰ গানবিলাক এনজয় কৰক
সন্মুখৰ পৰা অলপমান চাইডত আহিলোঁ আৰু মানুহ চাওকচোন ইমানখিনি নাচি আছে ধুনীয়াকৈ মানে বহুত মানুহ হৈছে গাইজ কম ইয়াতে 3-4 হাজাৰমান মানুহ আছে A few moments later. আৰু ফাইনেলি গাইজ কুচুম দাই আমাৰ 8-9টামান গান গাৱাৰ পিছত আমাৰ মৰমৰ পিংকি বা ষ্টেজত পাৰফৰ্মেঞ্চ কৰিব উঠিলে আৰু গাইজ পিংকি বাক কিবা এটা ভাল লাগেহে আৰু গাইজ পিংকি বাৰ মানে গীতৰ সৰহবিলাক আপোনালোকে এনজয় কৰক তো গাইজ এই ভিডিওটো এইখিনিয়ে আছিল এই ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব ভিডিওটো লাইক শ্বেয়াৰ কমেণ্ট কৰিব যদি কোনোবা নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব বিচৰা আৰু এটা ভিডিঅ' আহিব তো আজিলৈ ইমানে লগ পাম এটা নতুন ধামাকেদাৰ ভিডিঅ' তেতিয়ালৈকে দিল দেন এটা বাই বাই জয় অসম